হেল্ল' বন্ধুসকল, আপোনালোকৰ মাজলৈ এটা আজি ছাৰপ্ৰাইজ লৈ আহিছোঁ। বহুত দিন হ'ল মই আজি ব্লগো বনোৱা নাই। আজি ভাবিলোঁ আপোনালোকক মাজত এটা ব্লগ এৰি দিওঁ। আৰু আজি ব্লগটো হৈছে বেলেগতকৈ বেলেগ হ'ব আৰু আনবক্সিঙৰ এটা মই ভিডিঅ' আপোনালোকৰ মাজত আজি আগবঢ়াবলৈ উপস্থিত হৈছোঁহি। আৰু যদি ভাল পায় ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু বেল আইকনটো দবাই দিব নাপাহৰিব। যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকলৈ টিংকে নটিফিকেশ্যন পাই যাব। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো বন্ধুসকল ফ্লিপকাৰ্টৰ পৰা লৈ আহিছোঁ আজি যিহেতু আজি বেলেগতকৈ বেলেগ ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু আপোনালোকৰ মাজত আনবক্সিঙো কৰা নাই বহুত দিন। আজি মই ফ্লিপকাৰ্টৰ পৰা আনিলোঁ এটা হামাৰ ড্ৰিল মেচিন আৰু এই ড্ৰিল মেচিনটো আহক এতিয়া আমি বক্সিং কৰোঁ। বন্ধুসকল, যিহেতু ড্ৰিল মেচিনটো এই ড্ৰিল মেচিনটোৰ বাকচৰ ভিতৰত বহুতো বস্তু দেখিবলৈ পাম আমি। আৰু কোম্পানীটো হৈছে ড্ৰিল মেচিনৰ আইজন। আৰু এই মোৰ দামটো ল'লে বন্ধুসকল, মোৰ এই ড্ৰিল মেচিনটোৰ দাম হ'ল 2500 টকা। আৰু 2500 টকাত খুবেই ভাল ড্ৰিল মেচিন পাইছোঁ। আৰু আপোনালোকৰ ওচৰে পাঁজৰে যদি আপোনাৰ মিস্ত্ৰী কাম কৰে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে, মোৰ মিস্ত্ৰী কাম কৰা মানুহে এই ড্ৰিল মেচিনটো ল'ব পাৰে আৰু বহুতো সুবিধা হ'ব এই ড্ৰিল মেচিনটো ল'লে। আহক তেতিয়া আমি বেছি কও নাথাকোঁ আৰু আপোনালোকৰ মাজত ড্ৰিল মেচিনটো আনবক্সিং কৰোঁ। বন্ধুসকল, লৈ ল'লোঁ এখন চুৰি আৰু আহক তেতিয়া আমি ধুনীয়া এটা বাকচ গধুৰ আছে। বাকচটো এইটো আইজন কোম্পানীৰ বাকচ, এটা টুল বক্স, বহুতেই ভাল টুল বক্স দিছে এইটো। আৰু আহক তেতিয়াহ'লে টুল বক্সটো খুলি লওঁ, আমি কি দেখা পাওঁ ভিতৰত। বন্ধুসকল, বহুতেই খুবেই ভাল বস্তুখিনি আহিছে। আৰু আহক কি আছে ইয়াত চাওঁ, আপোনালোককো দেখাই যাওঁ। আৰু বন্ধুসকল, প্ৰথম পৰাই দেখাইছোঁ মই। প্ৰথম পৰা এইডাল গ্লাছৰ নিচিনা ৱাইবোৰো ধৰিবলৈ সুবিধা হয় এনেকৈ। আৰু এইডাল প্লাছ দেখিছে আপোনালোকে, এইডাল স্ক্ৰু ড্ৰাইভাৰ কাটাৰ আহিছে। এইখন কাটাৰখন বহুত মই ভালেই দেখিছোঁ। এইখন দেখিছে কাটাৰ। আৰু এয়া হৈছে দুটা ছেট আহিছে টেষ্টাৰৰ, দেখিছে। নটটো আপোনালোকে কচি পকাই দিব পাৰিব। আৰু এটা আহিছে বস্তু টেপটো খুবেই প্ৰয়োজন, আমাক জুখিব কাৰণে লাগে টেপটো। আৰু এয়া আহিছে আপোনালোকৰ ড্ৰিল কেইডাল আহিছে আপোনালোকৰ। আৰু ড্ৰিল খুবেই ভাল ড্ৰিল আহিছে। ইয়াতে কাঠ ফুটাব পাৰিব আপোনালোকে আৰু ৱাল বা লোহাৰ তেনেকুৱা চাইজৰ ড্ৰিল আহিছে। আৰু আমি পোনপ্ৰথম এতিয়া এইখন কুস্তি দেখিছে, কুস্তিখন বাৰু পিছত চাম। এতিয়া মেইন বস্তুটো চাই লওঁ। এডাল পেঞ্চিল দেখিছে, এইডাল পেঞ্চিলডালো খুবেই ভাল দিছে, খালি জোঙালিব লাগিব। আৰু ইয়াতে কি আহিছে আপোনালোকক দেখাই যাওঁ এফালৰ পৰা। এইটোৱে মেইন মালটো, ড্ৰিল মেচিন দেখিছে আপোনালোকে, খুবেই ভাল আহিছে। এটা হাতুৰি, ৰেঞ্চ এডাল, ৱাল জুখিব পাৰে এইটো বস্তু। আৰু দুটামান স্ক্ৰু আহিছে, এডাল স্কেল আৰু এটা বাকচ আছে ইয়াতে। আৰু মোৰতো খুবেই ভাল লাগিছে টুল বক্সটো দেখি। আপোনালোকৰ যদি পচন্দ লাগিছে ফ্লিপকাৰ্টত গৈ আপোনালোকে অৰ্ডাৰ দিব পাৰে, যদি ভাবিছে আপোনালোকে এটা টুল বক্স লাগে বুলি এনেকুৱা। আৰু খুবেই কম দামতে পাই যাব, 2500 টকাত। খুবেই ভাল কোম্পানীৰ এইটো টুল বক্স। আৰু এয়া আৰু
দেখিছে ধুনীয়াকৈ to show what we're going for. This is what we know. Here we come back to life, we're still breathing. Standing up, everybody's gonna see it. Oh, all you need to know is that we're holding on. বন্ধুসকল আজি যদি ভিডিঅ'টো ভাল পালে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যেতিয়া মই নতুন ভিডিঅ' দিওঁ আপোনালোকে টিংকে নটিফিকেশ্যন পাই যাব আহক এতিয়া মানে মই দেখালোঁ আপোনালোকক বস্তুটো যদি ভাল পায় ফ্লিপকাৰ্টত গৈ খুবেই মই ভাল বস্তুখিনি দেখিবলৈ পাইছোঁ আপোনালোকে যদি ভাবিছে এটা অৰ্ডাৰ দিম বুলি ড্ৰিল মেচিন যোনে যোনে মিস্ত্ৰী কাম কৰে তাৰ কাৰণে বহুত প্ৰয়োজন আৰু মোৰ প্ৰয়োজন হৈ আছিলে এটা মই সেইকাৰণে আনিছোঁ ড্ৰিল মেচিন খুবেই ভাল আৰু ইমান কম দামতে আপোনালোকে ইমানখিনি বস্তু পাব ড্ৰিল মেচিনটোৰ লগত আৰু এয়াই আজি ভিডিঅ'টো তেতিয়াহ'লে সামৰণি মাৰিছোঁ ইয়াতে আৰু বাই বাই